লক্ষীপুৰ গোৱালপাৰা জিলাৰ এক ঐতিহাসিক পুৰণি চহৰ। মেছপাৰা ষ্টেটৰ ৰাজধানী লক্ষীপুৰ। জমিদাৰ পুথিৰাম চৌধুৰীৰ আন এটা নাম লক্ষ্মীনাৰায়ণ নামৰ পৰা লক্ষীপুৰৰ নামাকৰণ কৰা হয়। লক্ষীপুৰ জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো লোকে বসবাস কৰা এক মিলনভূমি। লক্ষীপুৰৰ পূব দিশত জিনচিৰাম নদীৰ পাৰত ঐতিহাসিক শিৱ মন্দিৰ আৰু ওচৰতে লক্ষীপুৰ জামে মছজিদে লক্ষীপুৰৰ মানুহৰ মাজত ভাতৃত্ববোধৰ চানেকি বহন কৰে। লক্ষীপুৰৰ মাজমজিয়াত 1935 চনত লক্ষীপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা হৈছিল আৰু এই বিদ্যালয় আছিল এই অঞ্চলৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ। গোৱালপাৰাৰ পশ্চিম সমষ্টি আৰু জলেশ্বৰ সমষ্টিৰ একমাত্ৰ চহৰ হ'ল লক্ষীপুৰ চহৰ। 1972 চনত মনীন্দ্ৰনাথ চৌধুৰী দেৱক সভাপতি হিচাপে লৈ লক্ষীপুৰ নগৰ সমিতি হিচাপে গঠন হয় আৰু 2022 বৰ্ষত প্ৰথম পৌৰসভা হিচাপে নিৰ্বাচন অনুষ্ঠিত হয়। 1981 চনত লক্ষীপুৰৰ কিছুসংখ্যক শিক্ষা সচেতন ব্যক্তিৰ প্ৰচেষ্টাত লক্ষীপুৰ মহাবিদ্যালয়ে প্ৰতিষ্ঠা লাভ কৰে। লক্ষীপুৰৰ পৰা 10 কিলোমিটাৰ দূৰত্বত উত্তৰ দিশত ঐতিহাসিক জয়ভূম কামাখ্যাবাৰী মন্দিৰ। ঠিক সেইদৰে 10 কিলোমিটাৰ দূৰত্বত পশ্চিম দিশত পীৰে কামেল নাছিৰুদ্দিন বাগদাদীৰ মাজাৰ শ্বৰীফ আৰু পূব দিশত শ্ৰী শ্ৰী ঋষি আশ্ৰিত দদান থান। লক্ষীপুৰ অঞ্চলৰ সৌন্দৰ্যৰ ক্ষেত্ৰত লক্ষীপুৰ চহৰৰ পৰা 3 কিলোমিটাৰ দূৰত্বত ভাই ভনী পাহাৰ, যাৰ প্ৰাকৃতিক সৌন্দৰ্যই মানুহক আকৰ্ষণ কৰে। ঠিক সেইদৰে লক্ষীপুৰৰ পৰা 20 কিলোমিটাৰ দূৰত্বত থকা বুঢ়া বুঢ়ী অৰ্থাৎ মেদৰতাৰী অঞ্চলে ৰাইজক আকৰ্ষণ কৰে। লক্ষীপুৰ অঞ্চলৰ মূল সমস্যা হ'ল গৰাখহনীয়া আৰু বানপানী। লক্ষীপুৰৰ সামাজিক সাংস্কৃতিক ক্ৰীড়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি অহা লক্ষীপুৰ ক্লাব প্ৰতিষ্ঠা হৈছিল 1918 চনত। অসমৰ একেবাৰে পশ্চিম দিশত ৰঙালী বিহু উদযাপনৰ আটাইতকৈ পুৰণি বিহু সমিতি হ'ল লক্ষীপুৰ ৰঙালী বিহু সন্মিলনী আৰু এই বিহু সন্মিলনীৰ মঞ্চখনৰ নামাকৰণ কৰা হৈছে গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ নামেৰে। লক্ষীপুৰৰ থুলমূলকে এক সংক্ষিপ্ত বিৱৰণ এয়াই। ধন্যবাদ।